ৰহস্য একো নাই মধ্য লোকত মানৱে বৃথা নিজৰ মৃত্যুৰ পথ নিজে ৰচনা কৰা দেখি সঁচাকৈ মই কিয় বাৰু মানৱে কৰে এনেকুৱা অপকৰ্ম দুদিনীয়া সংসাৰত জীৱনৰ আচল তত্ত্ব নপৰি সত্য অনুসন্ধান ক্ষুদ্ৰ পতংগৰ দৰে ইচ্ছাই গতি কৰে পাপৰ সৃষ্টি নহয় জানো এই সমগ্ৰ ব্ৰহ্মাণ্ড দানৱ মানৱ যক্ষ অসুৰ কিংবা দেৱতা আদি সকলো জানো তোমাৰেই সন্তান নহয় তোমাৰ অনুগ্ৰহতেই জীৱই জীৱন ধাৰণ নকৰে জানো সকলো ভূততেই তুমিয়েই ব্যক্তি তেনেস্থলত মানৱে কৰা অপকৰ্মও জানো তোমাৰ দ্বাৰাই সম্পন্ন নহয় মিছাতে তুমি মোক দোষাৰোপ নকৰিবা এই সত্য মই সমস্ত ভূততেই ব্যক্ত কিন্তু দেখি কৰ্মত মোৰ অধিকাৰ